हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। আজি এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত আমি লোকেল মুৰ্গীৰ জালুকি আঞ্জা খুব সহজ পদ্ধতিৰে কম সময়ৰ ভিতৰতে প্ৰেছাৰ কুকাৰত কেনেকৈ ৰান্ধিব পাৰো হেয়াই মই আপোনালোকক দেখুৱাবলৈ ওলাইছো। তেতিয়া হলে অলপ পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। এয়া মাংসখিনি বনাবলৈ মই পিয়াজ আদা নহৰুৰ পেষ্ট অলপ জালুকৰ গুড়া আৰু সৰু সৰুকৈ কাটি লোৱা আলু লৈছো আৰু মাংসখিনি মই অলপ সময় মেৰিনেট কৰি ৰাখিছিলো। মেৰিনেট কৰোতে মই অলপ হালধি নিমখ আৰু অলপ নেমু চেপি দিছিলো তাতে। এয়া মই কুকাৰটো পাতি তাতে অলপ তেল দি দিছিলো। মই বেছি তেল ইউজ কৰা নাই ইয়াত। আৰু তেল গৰম হোৱাৰ পাছত মই এয়া পিয়াজ দি দিলোঁ। পিয়াজখিনি মই অলপ ভালদৰে সিজিবলৈ দিম আৰু ফ্লেমটো মই ল'ৰ পৰা মিডিয়ামত ৰাখিছোঁ। মই বেছি হাই ফ্লেমত বস্তু নাৰান্ধো। বেছি হাই ফ্লেমত ৰান্ধিলে খাবলৈ ইমান ভাল নহয়। এতিয়া মই পিয়াজখিনি সিজিবলৈ দিম। তাৰপাছত মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি যোগ কৰি দিম আৰু আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই অলপ সময় এইখিনি লৰাই থাকিম। এতিয়া ইয়াতে মই অলপ হালধি আৰু নিমখ যোগ কৰি দিম। হালধিটো তেলতে যদি দি দিয়া হয় খাবলৈ ভাল হয় আঞ্জাখিনি। সেইবাবে মই প্ৰায় আঞ্জাত তেলতে হালধি দি দিওঁ। আৰু এতিয়া মই কেৱল আলুখিনিৰ জোখাৰে নিমখ দিছোঁ, কাৰণ মই মেৰিনেট যেতিয়া কৰি ৰাখিছিলোঁ মাংসখিনি তেতিয়া মাংসখিনিৰ জোখাৰে নিমখ দিছিলোঁৱেই। সেইকাৰণে মই এতিয়া অকল আলুখিনিৰ কাৰণে নিমখ দিছোঁ আৰু এইখিনি অলপ পোৱাৰ পিছত মই ইয়াত আলুখিনিও যোগ কৰি দিম। এয়া একেবাৰে সহজ পদ্ধতি হয় কুকুৰা মাংস ৰান্ধিবৰ কাৰণে। যিহেতু এতিয়া অৰ্ধ লকডাউন চলি আছে, বেছি বস্তু উপলব্ধ নহয়, বেছি ওলাই যাবলৈও সুবিধাজনক নহয় সেয়া আমাৰ বাবে, আমাৰ স্বাস্থ্যৰ বাবে। গতিকে ঘৰতে একেবাৰে সদায় ব্যৱহাৰ কৰি থকা বস্তুকেইটাৰ পৰাই আমি এই আঞ্জাখন ৰান্ধিব পাৰোঁ। ইয়াত কোনো অন্য মছলা ব্যৱহাৰ কৰা নহয়। কেৱল মই আদা নহৰু আৰু অলপ জালুক দিয়ে আঞ্জাখন ৰান্ধিছোঁ। আলুখিনি অলপ সময় সিজাই লোৱাৰ পাছত মাংসখিনি ইয়াত যোগ কৰি দিছোঁ। এনেধৰণে লোকেল মুৰ্গীৰ আঞ্জা কম সময়ৰ ভিতৰতে ৰান্ধিব পাৰি। আৰু এয়া বৰ্তমান সময়ত এনেধৰণে আমি ৰান্ধি খোৱাটো বেছি জৰুৰী বুলি ভাবোঁ, কাৰণ যিহেতু কৰোণা মহামাৰীৰ গোটেই দেশতেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেই গতিকে আমি আমাৰ স্বাস্থ্যৰ প্ৰতি বহুতো সচেতন হোৱাটো জৰুৰী হৈ পৰিছে। আৰু এই সময়ত খুব প্ৰটিন কনজিউম কৰাটো দৰকাৰ, কাৰণ তেতিয়া কৰোণা ভাইৰাছৰ দৰে আন যিকোনো ভাইৰাছেই হওক সিহঁতে আমাৰ স্বাস্থ্যক অতি সোনকালে দুৰ্বল কৰি তুলিব নোৱাৰে। আৰু আমাৰ স্বাস্থ্যটো সদায় গৰম বস্তু
খাই গৰম কৰি ৰাখিব লাগে তেনেধৰণে জালুক আমি খাব লাগে। সেইবাবে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে জালুকীয়া আঞ্জা ৰান্ধিবলৈ ওলাইছোঁ। আৰু যিহেতু ডাৱৰীয়া বতৰ আৰু ডাৱৰীয়া বতৰত এনেধৰণৰ আঞ্জা খাবলৈ খুব ভাল লাগে। মই এতিয়া এই জালুকখিনিও যোগ কৰি দিছোঁ ইয়াতে। এতিয়া মই জালুকখিনি দি অলপ সময় আকৌ সিজিবলৈ দি মাংসখিনি, তাৰপাছত অলপ পানী যোগ কৰি দিম। বহুত ধুনীয়া গোন্ধ ওলাইছে, একেবাৰে মুখৰ পৰা পানী ওলাই গৈছে, একদম খাওঁ খাওঁ লাগিছে। এতিয়া মই ইয়াত অলপ কুহুমীয়া গৰম পানী যোগ কৰি দিলোঁ। আপোনালোকে আপোনালোকৰ হিচাপত পানী যোগ কৰিব পাৰে। যদি আপোনালোকে ইয়াৰ জোলটো খাই বেছি ভাল পায় তেতিয়াহ'লে আপোনালোকে অলপ সৰহকৈ পানী যোগ কৰিব পাৰে। আৰু যদি আপোনালোকে গ্ৰেভি টাইপত মাংসটো খাবলৈ ভাল পায় তেতিয়াহ'লে পানী অলপ কমকৈ যোগ কৰিব পাৰে। এতিয়া মই কুকাৰৰ ঢাকনিখন সম্পূৰ্ণভাৱে বন্ধ কৰি কেইটামান চিটি মৰুৱাই দিম। মই 5টা চিটি মৰুৱাই দিলোঁ। এতিয়া কুকুৰাটো অলপ ডাঙৰ আছে, গতিকে মাংসখিনি অলপ ভালদৰে সিজিবৰ বাবে মই 5টা হুইচেল মৰাই দিলোঁ। এয়া দেখিছে, বাৰিষা আকৌ আগজাননী ঘটিল। বৰষুণ দি আছিল অলপ সময়ৰ আগতে। সেয়া মোৰ আঞ্জাখিনিৰ ফাইনেল এপিয়াৰেঞ্চ। খাবলৈ খুবেই ভাল হ'ব, কাৰণ গোন্ধটোৱে বহুত ভাল ওলাইছে। অলপ সময়ৰ পাছতে আৰু আমি খাম আৰু। এয়া আছিল মোৰ আজিৰ ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।